গাইজ আমি আৰাম লাগছে এইফালে চাওক মই ইমান বগা আছিলো ৰ'দত থাকি থাকি কোলা হৈ গৈছো আচ্ছা একদম গাখীৰৰ নিচিনা বগা ৰ'দত থাকি থাকি কোলা হৈ গৈছো এই চাওক কিমান যাম বাপৰে বাপ তো গাইজ আমি আহি পাইছো আমি ৰ'দত থাকি থাকি কোলা হৈ গ'লো ইমান বগা আছিলো কি হওক চাব আহিছো আৰু 1 fight পার্টিকে দেখবো বলছে না পার্টিকে দেখো না ওই উপরে উঠে হ্যাঁ হেলমেট লগা হেলমেট মাথা পড়বো मस्त दिख रहा है लेटे ऐसे घर का दिख रहा वाह देखो तो कौन है कैमरा कोई लगाइছে গাইজ এয়া চাওক আমি ঘূৰি আহিলোঁ লাচিত ঘাটৰ পৰা এয়াৰফৰ্চৰ পৰা যি শ্ব' হৈছিলে আজি এয়াৰ শ্ব' সেইটো চাই আহিলোঁ আমি বঢ়িয়াকৈ ভালকৈ আৰু এটা ভাল এক্সপিৰিয়েঞ্চ হৈছে আৰু যিমানে জাম হওক কষ্ট হওক এটা ভাল লাগিছে নতুন এটা এক্সপিৰিয়েঞ্চ আছিলে যি জিন্দগীত দেখা নাই ওচৰৰ পৰা চাইছোঁ মই মোৰ ছোৱালীও বহুত তাত গৈ বহুত ফূৰ্তি কৰিছে চাই বহুত আনন্দ উপভোগ কৰিছোঁ আমি চবে মিলি তো এতিয়া আমি আহিলোঁ এটা ট্ৰেইন আহি আমাৰ আগত ৰখি দিলে বহুত টাইম তাতে 1 ঘণ্টামান ৰখিলেও কি হ'ব মজা লাগিছে ইয়াতে মোৰ লগত অলপ ধেমালি কৰি আছে গাড়ীত বহি আমাৰতো 4 চকীয়া নাই দুখীয়া মানুহ বাইকত বহি আমি যাওঁ স্কুটি তাকো আকৌ তো আমি 1 ঘণ্টা হৈ গ'ল ইয়াতে ৰখি আছোঁ এইফালে ট্ৰেইনৰ মানুহ ৰখি আছে ড্ৰাইভাৰৰ চাগে হাগা লাগছে আৰু এইফালে পিছফালে এটা স্কুটি জ্বলি গৈছে গৰমত জুই লাগি গ'ল আমি মাজতে ৰখি আছো কি হ'ব আমাৰ ৰাষ্ট মাৰিলে আমি দৌৰিব লাগিব স্কুটিখন কাৰোবাৰ স্কুটি হয় বেয়া লাগে জাগা নাই লুকাবও জাগা নাই তো গাইজ বাই বাই টাটা মোৰ ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু এটা কমেণ্ট কৰি দিবচোন আপোনালোকে নকৰে এবাৰ কৰি দিব কমেণ্ট ভাল লাগে खत्म।